নমস্কাৰ ৰাইজ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ককাৰ তিথি আছে, সেইকাৰণে ধুনীয়াকৈ এইফালে এয়া মুচিলে খুৰীহঁতে পাৰিবলৈ থৈছে। সেইটো ধৰি আছে পালেগৈ ডাঙৰ, সেইটোকে কাটি দিয়ক, একো নহয়, কাটি দিয়ক। পৰিছে এগৰাকী নালাগে চাগে বহুত ডাঙৰ আকৌ, ওপৰত থাকোতে ইমান ডাঙৰ যেন লগা নাছিলে। শাক পাচলি খুৰাই বজাৰ কৰি আনিলে। এয়া ৰাজা চাউলৰ ভাত, ৰেড ৰ'জ, ৰাজা নহয় এইটো। পাপৰ, কাৰ ফেভৰেট বাৰু পাপৰটো? হা ঘৰ কোমোৰা পাওঁতে অৱস্থা কাহিল। এইটো আমাৰ ডাঙৰ কোমোৰা বুলি এইজনী আমাৰ উজনী দুজনী, এজনী গাভৰু। চাওঁ এইফালে চাওঁ, দুইজনীকে টুইনছ বুলি কয়, হয় জানো? এইফালে এজনী টুইনছৰ নিচিনা লাগে বোলে, সঁচাকে টুইনছ হয় জানো? আপোনালোকে ক'ব দেই। সোমাই যাওঁনে? তাৰো মাৰি এনেকা গৰম দিলে কেনেকে হ'ব ৰে, ইতনা গৰম, হাই গৰমি। বাতিও জুখি দিছে। দহটা আছে দেখিছা নহয়, দি থৈ যামেই। ৰাতিখন এজনী ববৰ ঘৰৰ পৰা তাৰো মাৰি এজনী ঘৰৰ পৰা বাতি জাৰ কঢ়িয়াই ফুৰিছো। দিনত দুইজনীয়ে পাহৰিয়ে থাকিলো। এইফালে মাতাশ্ৰী ওলাই আছে এয়া আমাৰ। ময়ো মেখেলাখন পিন্ধিবলৈ চাই লৈছো। মেখেলাখন পিন্ধি ওলাই গৈছিলে, বৰ্তাই গালি দিলে। দুইজনী গাভৰু ছোৱালী থাকি বোলে কাপোৰ এযোৰ পিন্ধি থাকিব পৰা নাই বুলি আকৌ কাপোৰ সলাই এযোৰ পিন্ধিবলৈ আহিছোঁ। এইকেইদিন আমাৰ গাঁৱৰ প্ৰাথমিকত থকা খেলৰ মানুহকেইঘৰে ঘৰে ঘৰে শাস্ত্ৰ গাই আছে। তাতে কালি আমাৰ ঘৰত মানুহ নাছিলে কাৰণে মায়ে মোক লগ ল'লে। মই চুইজাৰ এযোৰ পিন্ধিয়ে গ'লোঁ। বৰ্তাই গালি দিছে, গাভৰু ছোৱালীজনী আহিছে বোলে, চাদৰ মেখেলা এযোৰ পিন্ধি আহিব পৰা নাই, আজিও পিন্ধা নাই কাৰণে দুইজনীকে গালি দিছে। পিন্ধি গৈ যাওঁ বুলি কৈ পেলাই পঠিয়াই দিছে। দুইজনী এতিয়া চাদৰ মেখেলাযোৰ পিন্ধিব আহিছোঁ। মই ইমান ভালকৈ পিন্ধিব নাজানো, যেনে তেনে পিন্ধি লৈছোঁ। তাৰপিছত ভণ্টিকো পিন্ধাই দিলোঁ। এয়া তাইৰ জোখৰ ব্লাউজ নাই বুলি তাই কুৰ্তিৰ ওপৰতে চাদৰখন লৈ লৈছে। হৈ যাব বোলে, এনেকৈ চলি যাব বুলি কৈ পেলাই সেয়া ঘৰলৈ গৈছে। এইফালে ময়ো গামোচাখন লৈ লৈছোঁ। এতিয়া আই এম ৰেডি। ধুনীয়াকৈ ৰীল এটাও বনাই ল'লোঁ। এইফালে শুনিলোঁ ককাহঁত ভকত কেইজনো আহি আছে বোলে। ককাৰ তিথিৰ কাৰণে পতা হৈছে, যাতে তেওঁৰ আত্মাটো আছে যদি এতিয়াও সদ্গতি লাভ কৰে, তেওঁ ভালে থাকক য'তে আছে। তাৰ বাবে এয়া চাকি গছ লগালে। এইফালে বায়ে পাকঘৰত চাহ দি আছে। ময়ো বোলো চাহকণ খাই লওঁ, দিনটো একো খোৱাই নাই, ভোক লাগি আছিলে। এইফালে সুৰমা বিস্কুটে মই চাহ খাবলৈ লাগি গ'লোঁ। ভণ্টিক নিদিয়াকৈ মই মনে মনে ভিতৰত আহি খাই আছোঁ, তাই গমেই নাপায় দেই। ইমান গৰম, জিভা পুৰিছিলে আৰু এতিয়া এইফালে বৰ্তাই শাস্ত্ৰ গোৱাত লাগিলে। তজু চৰণে যাহাক পৰম ভকত জনে, হৃদয়ত চিন্তই কৰি প্ৰবন্ধ, অপ্ৰয়াসে তৰে সংসাৰ বন্ধ, ত্ৰিগুণা মায়াক কৰি আশ্ৰয়, আত্মাত সজা যত জীৱচয়, সৃজন পালন কৰা আপোনে, নপাৱৈ লাগ একো দুখ। ভণ্টি আৰু মই সেৱকী হিচাপে বাহিৰত বহি থকাৰ কাৰণে ভিতৰৰ কামবোৰৰ ভিডিঅ' দেখাবলৈ নহ'লে। এইফালে বৰ্তা ভাত বনাই কৰি হৈ গ'ল। এয়া বাঢ়ি দিবলৈ লৈছে সকলোকে। তেওঁলোকক খুৱাই বোৱাই ভকতসকলক বিদায় দি আমি ঘৰৰখিনি এতিয়া খাবলৈ লৈছোঁ। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু স্মৃতি হিচাপে আপোনালোকৰ মাজত ইয়াতে সাঁচি ৰাখিলোঁ। বাই বাই।